ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক মই ক্লাছ 10 ৰ এমেণ্ডা কবিতাটো পঢ়াবলৈ লৈছোঁ আৰু এটা পয়েট ইজ ৰবিন ক্লেইন ৰবিন ক্লেইন ইজ এন অষ্ট্ৰেলিয়ান ৰাইটাৰ she writes for the children আৰু এই এমেণ্ডা পয়েমটোত তোমালোকে সকলোৱে নিজকে বিচাৰি পাবা কাৰণ এমেণ্ডা ইজ এন এডোলেসেন্ট অৰ এ টিনেজাৰ এমেণ্ডা এগৰাকী কিশোৰী বা টিনেজাৰ যিখিনি আমি 13 পৰা 19 লৈকে কওঁ বয়সন্তি কালৰ ল'ৰা ছোৱালীখিনি টিনেজাৰ বুলি কোৱা হয় আৰু ইন দ্য এডোলেসেন্স পিৰিয়ড you become rebellious in nature তোমালোক কি হয় এডোলেসেন্স বয়সন্তি কালত অলপ তোমালোকে প্ৰতিবাদী হোৱা যেতিয়া তোমালোকৰ আমাৰ জ্যেষ্ঠজন অভিভাৱক বা মাতৃতাই তোমালোকক যেতিয়া কিছু ইনষ্ট্ৰাকচন দিয়ে উপদেশ দিয়ে আদেশ দিয়ে শাসন কৰে তোমালোকে অলপ মানে খং কৰা বা তোমালোকে তেতিয়া কিছুমান মানে আচৰণ কৰা আৰু এমেণ্ডা পয়েমটো পঢ়িলে আমি সেইখিনিয়ে পাম এতিয়া মই পয়েমটো এক্সপ্লেইন কৰি গৈছোঁ এমেণ্ডা don't bite your nails Amanda don't hunch your soldiers Amanda stop that slouching and sit up straight Amanda আৰু ইয়াত জুনে কথাখিনি কৈ আছে she might be Amanda's mother Amandaৰ মাকে হ'ব লাগিব don't bite your nails Amanda নখ কামুৰি নাথাকিবা don't hunch your soldiers কুজা হৈ নবহিবা বা hunch মানে soldiers টো আমাৰ ওপৰলৈ উঠাটোকো কয় এনেকৈ আমি হেতুকো hunch বুলি কয় কৈছে যে তেনেকুৱা নকৰিবা stop that slouching মানে কি moving sitting or standing in a lazy way আমি খাৰা হলো বহিলো বা খুজ কাহিলো এটা লেজি এটা মেলি হোৱাৰ নিচিনাকৈ আমি যেটা খুজ কাহো মানে স্মাৰ্টলি নহয় হেতুকে কৈছে slouching and sit up straight মাকে কৈছে যে তাইক মানে সিধাকে তুমি খাৰা হোৱা sit up straight Amanda there is a languid emerald sea where the sole inhabitant is me a mermaid drifting blissfully মাকে তাইক এখিনি শাসন কৰি আছে এখিনি কথা কৈছে এমেণ্ডা তেতিয়া তাই নিজৰ কল্পনাৰ জগতত তাই গুচি গ'ল তাই নিজৰ ইমাজিনাৰী ৱৰ্ল্ড এখন কল্পনাৰ জগতত তাই গুচি গ'ল there is a languid emerald sea এখন মানে সাগৰৰ কথা তাই কল্পনা কৰিছে languid মানে ৰিলেক্সড emerald নে এটা emerald means হৈছে এটা খুব মূল্যৱান পাথৰ গ্ৰীণ কিন্তু ইয়াতে emeraldটো তোমালোকৰ গ্ৰীণ কালাৰটো বুজাইছে মানে সাগৰৰ পানী যি সেউজীয়া ৰং এটা হয় সেইটো কৈছে মানে কালাৰ হে হেউজিয়া পানীত মানে সাগৰৰ কি বুলি কৈছে the sole inhabitant is me the only inhabitant is me কোন হ'ব বুলি কৈছে একমাত্ৰ বাসিন্দা a mermaid এজনী জলকুঁৱৰী বা মৎস্য কন্যা যেটো আমি জানো ইমাজিনাৰী ফিগাৰ কাল্পনিক এটা চৰিত্ৰ আধা মাছ আধা মানুহ আধা মানে ছোৱালী mermaid drifting blissfully তাই মানে খুব আনন্দত সেই সাগৰৰ মানে সেউজীয়া পানীত তাই মানে খুব লাহে লাহে চিল ডাউন্স মানে নাচি থাকিব হিলি থাকিব মানে পানীৰ হৈতে মানে এমেণ্ডাই তাই কল্পনা কৰিছে যে তাই মাৰ্মেড হোৱা হ'লে ভাল আছিল মানে she imagines herself as a mermaid did you finish your homework Amanda did you tidy your room Amanda I thought I told you to clean your shoes Amanda মাকে কোতে খং কৰিছে did you finish your homework তুমি হোমৱৰ্ক কৰিলানে did you tidy your room সাফা কৰিলানে I thought I told you to clean your shoes Amanda মই ভাবো মই তোমাক মানে জোতা সাফা কৰিবলৈ কৈছিলো মাকে মানে এখিনি গালি পাৰিছে I am an orphan roaming the street I patterns of dust with my hushed bare feet the silence is golden the freedom is sweet Amanda কোতে কল্পনাৰ জগতত গুচি গ'ল she lives in an imaginary world I am an orphan তাই নিজকে ভাবিছে তাই orphan মানে যিবিলাক ল'ৰা ছোৱালী মাক দেউতাক নাথাকে অৰফেন বুলি কোৱা হয় roaming the street roam মানে কোনো লক্ষ্য নোহোৱাকৈ ঘূৰি ফুৰা ইফাল সিফাল তাই ৰাস্তাত ইফাল সিফাল ঘূৰি ফুৰিব কোনো লক্ষ্য নোহোৱাকৈ আৰু তাই কি কৈছে মই উদং ভৰিৰে মই খালি ভৰিৰে মানে ধূলিৰ লগত মানে খেলা কৰি থাকিম ধূলিৰ কিবা সাজি থাকিম the silence is golden আৰু সেই তেতিয়া মই কি যেতিয়া অৰফেন হ'ম বা অৰফেনৰ নিচিনাকৈ মই যেতিয়া থাকিম কি বুলি কৈছে সাইলেন্স তাৰ নিৰৱতাটো খুব ভাল লাগিব শুনোৱালি হ'ব and freedom is sweet আৰু মই তাত খুব স্বাধীনতা পাম মানে কোনো মাকে বা কোনো জ্যেষ্ঠজনে তাইক আহি তাতে ইনষ্ট্ৰাকচন দিব নোৱাৰিব শাসন কৰিব নোৱাৰিব গালি পাৰিব নোৱাৰিব don't eat that chocolate Amanda remember your acne Amanda will you please look at me when I am speaking to you Amanda মাকে তাইক আকৌ কৈছে don't eat that chocolate নেখাবা remember your acne তোমাৰ মুখত হালমইনা আছে will you please look at me when I am speaking to you Amanda মই যেতিয়া তোমাক কথা কম তুমি মোলৈ চাবানে ধৰা হল মাকে কৈ আছে মাকক তাই অবজ্ঞা কৰি মাকৰ ফালে তাই চোৱা নাই তেতিয়া মাকে কৈছে মই যেতিয়া কথা কম তুমি মোৰ ফালে চাবানে মাকে তাইক তেনেকৈ খং কৰিছে বা গালি পাৰিছে I am Rapunzel I have not a care life in a tower is tranquil and rare
I will certainly never let down my bright hair. Again, Amanda goes to her imaginary world. Amanda ko take kalponar jogotole gusi gol jikhini bracketot amak di ase. I am Rapunzel. Amanda bhabise je tai Rapunzel. Rapunzel hoise eta fairy tale mane hadu kotha jot Rapunzelok egoraki mane dainiye with se mane tek tower eta upor thoi die dangor dikhol kore aru tai silkhini khub dikhol dhunia aru tai tat okole bak kore mane like a princess Rajkumari dore. Tai bhabise je moi Rapunzel jen I have no take care moi eku chinta nai eku kam nai eku responsibilities nai. Life in a tower is tranquil and rare. Aru he Rapunzelor tower mon jibon kenka bli koise khub নীৰৱ আৰু শান্ত আৰু ৰিয়াৰ আৰু মনুষ্য জীৱন আৰু কাৰণে থাকিব মানে ৰেপুঞ্জেল এটা টাৱাৰত বাস কৰে মই ষ্টৰীটো পিছত কম ৰেপুঞ্জেলৰ সাধুটো I will certainly leave her let down my bright hair তাই কৈছে যে মোৰ দীঘল চুলি কোছা মই কেতিয়াও যেন মেলি নিদিম মানে হে টাৱাৰটোত যেতিয়া ৰেপুঞ্জেল থাকে হে উইচ ডাইনিগুৰাকে গৈ ৰেপুঞ্জেলক তাতে তাই খাদ্য যোগান ধৰে বা তাই চুলিখিনি মেলি দিয়ে দীঘল চুলি কোছা হে চুলি কোছাই দি মানে হে উইচ কৰাকে মানে ওপৰলে উঠি যায় Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. Makia could say, stop that sulking at once. Sulking means silent, bad-tempered. Ekumane respond no kora. Bea son kora khongal niro. Amanda, you are always so moody. To me, hade iman moody hoi thaka. Mane free-minded to me nathaka. Anyone would think that I nagged at you, Amanda. যিকোনো এজন মানুহে ভাবিব যে মই তোমাক মানে নেক কৰি আছো হেৰাস কৰি আছো খং কৰি আছো আমনি কৰি আছো অশান্তি কৰি আছো মানে এইখিনি কথা এমেন্ডাক মাকে কৈছে এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় তোমালোকৰ এমেন্ডাৰ নিচিনা এক্সপেৰিয়েন্স হৈছে অভিজ্ঞতা হৈছে আজ এটা তোমালোকৰ মা দেউতাই বা অভিভাৱকে তোমালোকক তেনেকৈ শাসন কৰে গালি পাৰে বা অনুশাসন দিয়ে তোমালোকো চাগে তেনেকৈ এমেন্ডাৰ নিচিনাকৈ এখন কল্পনাৰ জগতত যোৱা আৰু যেহেতু তোমালোকে এতিয়া এডোলেসেন্স পিৰিয়ডত আছা বয়সন্ধি কালত হেতু খুবই স্বাভাৱিক মানে সপোনৰ জগতত থকাটো তেনে স্বাভাৱিক আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কবিতাটো ঘৰত বহুতবাৰ পঢ়িবা ৰিড সেভাৰেল টাইমছ এট হোম বহুতবাৰ পঢ়িবা আৰু ইন দ্য নেক্সট ক্লাছ আই উইল ডিসকাস দ্য ডিফিকাল্ট ওয়ার্ডস উইথ ইউ থ্যাংক ইউ